Hello guys, welcome back to my YouTube channel Urvi&mom lifestyle. মই মিছৰ পৰা এযোৰ কলা মেখেলা চাদৰ লৈছিলোঁ। আহি পালে সো আপোনালোকৰ আগতে আনবক্সিং কৰি দিলোঁ। চাই থাককচোন আপোনালোকে কেনেকুৱা পায়। কাপোৰযোৰ মানে জৰা কাপোৰ হয়, কিন্তু শাৰী নিচিনাকৈ আহিছে। এই চিলাবত দিলে ঠিক হৈ যাব কাপোৰযোৰ। ইয়াৰে ফুলবোৰ দাম হিচাপত ঠিকে আহিছে আৰু ধুনীয়া আহিছে। দোকানত হ'লে এনেকুৱা দামত মানে ইমান ধুনীয়া কাপোৰ নাপাব। ফুলবোৰ আৰু মানে কিছুমান কাপোৰৰ যেনেকৈ মানে ফুলবিলাক দিলে সূতাবিলাক ওলাই থাকে, তেনেকুৱা নহয়, পূৰা সূতাবিলাক মিহি মানে ওলাই নাযায়। মই স্ক্ৰীনশ্বট দি দিলোঁ আপোনালোকৰ মাজত, ক'ডটো চাই ল'ব। আন এযোৰ কাপোৰ মিছৰ পৰা আহিছে। এইটো কালাৰ মোৰ খুব ভাল লাগে আৰু এনেকৈ কম কালাৰ এনেকুৱা। ইয়াৰেও ফুলবোৰ ধুনীয়া কাপোৰযোৰ। কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাই দিব। এণ্ড মানে অলপ শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ মাজত, মানে মিছৰ পৰা কেনেকুৱা কাপোৰ আহে। মই মিছৰ পৰা বহুত অৰ্ডাৰ কৰিছোঁ, চ' বেয়া পোৱা নাই কাপোৰখিনি। শাৰীও দিছিলোঁ তেনেকৈ, গোটেইখিনি ভালে আহিছে। কোনোবা হয়তো লওঁ নলওঁ ভাবি থাকিব পাৰে, তেনেকুৱা মানে ভালে পাইছোঁ। কোনোবা ল'লে ল'ব পাৰে, তাৰ বাবে মই স্ক্ৰীনশ্বটো দি দিছোঁ কাপোৰযোৰৰ। মই তেনেকৈ খুলি দেখুওৱা নাই, কাৰণ কাপোৰবিলাক খুলি দেখুৱাব লগা হ'লে পিছত বাৰু ভালকৈ দেখাই দিওঁ। এতিয়া মই এনেই কৰিছিলোঁ ভিডিঅ'টো, তেনেকৈ ভাবিলোঁ দিয়ে দিওঁ আপোনালোকৰ মাজত। তেনেকৈ মই স্ক্ৰীনশ্বট মাৰি দি দিছোঁ ক'ড নাম্বাৰটো। মিছৰ পৰা মই এটা পেণ্ট অৰ্ডাৰ কৰিছিলোঁ, চ' আহিলে এইটো পেণ্ট ব্লেক পেণ্ট, আৰু মানে ভাল লাগিছে দাম হিচাপত তেনেকুৱা। আৰু আপোনালোকে ল'লেও ল'ব পাৰিব। ক'ড নাম্বাৰটো মই স্ক্ৰীনশ্বট মাৰি দি দিছোঁ তেনেকৈ। ভাল লাগিছে মোৰ। আৰু আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু শ্বেয়াৰো কৰি দিব। আজিলৈ বাই বাই, আৰু মোৰ ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ সকলোকে।